ৰাজ্যত বিধানসভা নিৰ্বাচনৰ দিন যিমানে চমু চাপি আহিছে সিমানে তৎপৰতা বাঢ়িছে প্ৰতিটো ৰাজনৈতিক দলৰ টিকট প্ৰত্যাশী প্ৰাৰ্থীসকলৰ টিকট কেন্দ্ৰিক যুঁজ। গোৱালপাৰা পূব বিধানসভা সমষ্টিৰ বিজেপি দলৰ টিকট প্ৰত্যাশী প্ৰাৰ্থী মইনুদ্দিন আহমেদে ৰাইজৰ লগত মত বিনিময় কৰে। সমষ্টিটোৰ বিভিন্ন প্ৰান্তে প্ৰান্তে ৰাইজৰ লগত সম্প্ৰতি জনসম্পৰ্ক অভিযান আৰম্ভ কৰিছে বিজেপি দলৰ টিকট প্ৰত্যাশী প্ৰাৰ্থী মইনুদ্দিন আহমেদে। যিমানে দিন চমু চাপিছে সিমানে তৎপৰতা বাঢ়িছে বিজেপি দলৰ টিকট প্ৰত্যাশী প্ৰাৰ্থী মইনুদ্দিন আহমেদৰ। কেন্দ্ৰীয় কমিটিৰ নিৰ্দেশ মৰ্মে নেতাকৰ্মীসকলক দলটোৰ বিজেপি দলৰ ধাৰা অক্ষুণ্ণ ৰাখি তৃণমূল পৰ্যায়ত ব্যাপক কুচকাৱাজ অব্যাহত ৰাখিছে। ৰবিবাৰে দিন ভগৱান কঠালবাৰী গাঁও পঞ্চায়তৰ বিভিন্ন প্ৰান্তে প্ৰান্তে ঘূৰি দলৰ তৃণমূল পৰ্যায়ৰ কৰ্মীসকলক সক্ৰিয় কৰাই নহয় সৰ্বসাধাৰণ ভোটৰৰ কাষ চাপিছে শক্তি বৃদ্ধিৰ চেষ্টা কৰিছে সমষ্টিটোৰ টিকট প্ৰত্যাশী প্ৰাৰ্থী মইনুদ্দিন আহমেদে দলটোৰ সাংগঠনিকভাৱে শক্তিশালী লক্ষ্যৰে দিনে নিশাই অভিযান অব্যাহত ৰাখিছে গোৱালপাৰা পূব বিধানসভা সমষ্টিত। ৰাইজৰ সঁহাৰি আজি কেইদিনমানৰ পৰা আমি গোৱালপাৰা পূব সমষ্টিত বিভিন্ন পঞ্চায়তত বিভিন্ন অঞ্চলত আমি জনসম্পৰ্ক কৰি আছো, বিভিন্ন জাগাত সভা সমিতি পাতি আছো। ৰাইজৰ যিটো সঁহাৰি আমি ভাবাতকৈ বহুত অধিক। ৰাইজ এইবাৰ খুব সজাগ হৈছে, বুজি পাইছে যোৱা বিগত দিনবিলাকৰ যিখিনি বিৰোধী MLA বনোৱাৰ যি জ্বালা, এইটো আমাৰ মানুহে খুব ভালকে উপলব্ধি কৰিছে। সেইকাৰণে এইবাৰ গোৱালপাৰা পূব সমষ্টিত চৰকাৰ পাৰ্টিৰ ৰুলিং পাৰ্টিৰ MLA বনাব, বিজেপিৰ MLA বনাব, এই কথাত মানুহ একমত হৈছে। যেহেতু AGP আৰু BJP মিত্ৰজোঁটত আছে, গোৱালপাৰা পূব সমষ্টিত কোনটো দলত টিকেট দিব? এতিয়া বিজেপি আমাৰ বিগ ব্ৰাদাৰ। মই বিজেপিৰ পৰা আশাবাদী প্ৰাৰ্থী হৈ আছো। AGPও ডিমাণ্ড কৰি আছে। ডিচিশ্যন হাইকমাণ্ডে ল'ব। হাইকমাণ্ড যিটো ডিচিশ্যন ল'ব সেইমতে হ'ব। আমি আশাবাদী হৈ আমাৰ কাম কৰি আছো। গোৱালপাৰা দহিকটাত ইতিমধ্যে পাট্টা লেণ্ডত উচ্ছেদৰ জাননী প্ৰেৰণ কৰিছে। এই ক্ষেত্ৰত মানুহখিনি অলপ শংকিত হৈ আছে, কি ক'ব? পাট্টা লেণ্ডত উচ্ছেদ নহয়। পাট্টা লেণ্ডৰ উচ্ছেদ যেতিয়া কৰে তেতিয়া এটা চিষ্টেম আছে, গাইডলাইন আছে। সেই গাইডলাইন মতে কম্পেনচেশ্যন পাব। যদি গভৰ্ণমেণ্টৰ দৰকাৰ হয় গভৰ্ণমেণ্টে যিকোনো মাটি ল'ব পাৰে। পাট্টা লেণ্ড হ'লে সেইটো কম্পেনচেশ্যন পাব। আৰু যদি PRF বা RFত পৰি আছে সেইটো উচ্ছেদ হ'ব, আইনী প্ৰক্ৰিয়াৰে হ'ব। ৰাইজে তেনেকুৱা ধৰণৰ অভিযোগ উত্থাপন কৰিছে, যিহেতু আমাৰ পাট্টা লেণ্ড বহুদিনৰ পৰা কাগজ পাতি দেখুৱাইছে। হোৱাটো নাই, হোৱা নাই, নটিছে জাননী হৈছে। গতিকে হ'ব গ'লেতো কম্পেনচেশ্যন পাব, নিয়ম নীতিৰ মাধ্যমতে হ'ব। 26 নিৰ্বাচনত ইয়াৰ বিৰূপ প্ৰতিক্ৰিয়া আহিব নেকি আপোনালোকৰ? কিয় বিৰূপ প্ৰতিক্ৰিয়া আহিব? ইয়াৰ আগতো আইন বিৰোধী কোনো কাম হোৱা নাই নহয়, কিয় বিৰূপ প্ৰতিক্ৰিয়া আহিব? কিন্তু এতিয়া কোনোবাই PRFত ঘৰ বনালে এইটো উচ্ছেদ হ'ব, এইটোতো আজিৰ নতুন কথা নহয়। আগতো কংগ্ৰেছৰ চৰকাৰ থকাটো উচ্ছেদ হৈছিল, খালি বিজেপিৰ চৰকাৰ থকাৰ সময়ত যে উচ্ছেদ হৈছে এইটোতো কথা নহয়, আগতো উচ্ছেদ হৈছিল। গতিকে আইনী প্ৰক্ৰিয়াৰে হাইকোৰ্টৰ অৰ্ডাৰ মতে, সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ মতে যিখিনি হৈছে আইনৰ গণ্ডিৰ ভিতৰত হৈছে। যদি ইহঁতৰ পাট্টা লেণ্ড হয়, চৰকাৰে কিবা চিন্তা কৰিব? 100% চিন্তা কৰিব। এইটো এতিয়া প্ৰশ্নই উঠিব নোৱাৰে, কাৰণ যদি পাট্টা লেণ্ড আছে সেইটো নিয়ম নীতিমতে যিখিনি পাব লাগে পাব। গোৱালপাৰা জিলাত NDA কিমানখন আসন পোৱাৰ সম্ভাৱনা আছে? 4টা সমষ্টিৰ হিচাপ যদিও হয়, 3টা সমষ্টি নিশ্চিত জিকা বুলি আমাৰ আশা আছে। আৰু দুধনৈ, পশ্চিম, গোৱালপাৰা পূব 3টা সমষ্টি আহিব NDA। মই যদি এতিয়া উল্টা আপোনাক প্ৰশ্ন কৰোঁ যে কোন জায়গাত আপোনাৰ এক্সাম্পল এটা দিয়ক, মুছলমানক বা সংখ্যালঘু মানুহক হেৰাছমেণ্ট কৰিছে। সংখ্যালঘু মানুহক হেৰাছমেণ্ট কৰিছে কংগ্ৰেছৰ দিনত। যিমান তোমাৰ কমিউনেল ৰাইটছ হৈছে, যিমান মুছলমানৰ ওপৰত অত্যাচাৰ হৈছে, যিমান সাম্প্ৰদায়িক সংঘৰ্ষ হৈছে, গোটেইখিনি কংগ্ৰেছৰ দিনত হৈছে। এক্সাম্পল দিব গ'লে বহুত ক'ব লাগিব, আপোনালোকে জানে যিহেতু। গতিকে মই ইমান দীঘলীয়া নকৰোঁ। আপুনি এটা এক্সাম্পল দিয়ক যে বিজেপি চৰকাৰৰ দিনত ক'ত সাম্প্ৰদায়িক সংঘৰ্ষ হৈছে, কোন মানুহ সংখ্যালঘু মানুহ হেৰাছমেণ্ট হৈছে। গোৱালপাৰাত SRৰ যিটো হেয়াৰিং সেইটো হোৱা নাই, এই ক্ৰেডিটটো AIUDF ল'ব খোজে। এতিয়া ক্ৰেডিট ফাঁকা ফিল্ডত ক্ৰেডিট ল'ব চবেই খোজে, কিন্তু কথাটো হৈছে ক্ৰেডিট কোনে কামটো কৰিছে ৰাইজে জানে। মিডিয়াত মই ক'ব খোজা নাই, ৰাইজে জানে কোনে কামখিনি কৰিছে। 279 টোটেল কমপ্লেইনেণ্ট আছিল, মানে টোটেল কমপ্লেইনৰ সংখ্যাটো হ'ল 279, আৰু একেলগে আমি উইথড্ৰ কৰাইছোঁ। কিন্তু কাৰো ব্যক্তিগত তাতে নাইয়ে ৰ'ল, কিন্তু এইটো
সকলে মানে ক্ৰেডিট ল'ব খোজে, কংগ্ৰেছে কয় আমি কৰিলো, UDF কয় আমি কৰিলো, আৰু বিভিন্নজন ব্যক্তিগত বহুত নেতা আছে সাংগঠনিক বা ছচিয়েল ৱাৰ্কাৰ আছে, সিহঁতো ডিমাণ্ড কৰি থাকে যে না আমাৰ কাৰণে হ'ল। ভাল কথা, চবে কাম হৈছে তো ক্ৰেডিট লওক, কোনো কথা নাই, সেইটোলৈ আমাৰ আপত্তি নাই। গোৱালপাৰা পূব সমষ্টিৰ কথাই মই কৈছো, ইয়াত 2,24,000 ভোট আছিল বিফৰ এছাৰৰ পিছত 2,27,000 হ'ল, ভোট বাঢ়িল দেখোন, ক'ত কমিলে? গতিকে এইবিলাক কথা মানে ভুৱা অপপ্ৰচাৰ, এইবিলাক ভয় খুৱাই লাভ নাই আজিৰ দিনত। মানুহ আজিৰ দিনত আপুনি সমষ্টিবাসী ৰাইজক বিজেপিৰ তৰফৰ পৰা কি ক'ব? আজি বিজেপিৰ তৰফৰ পৰা এটা কথাই মই ক'ম যে আপোনালোকে আগৰ এই বাপ দাদাৰ যিটো দল বুলি আপোনালোকে কৈ আছিল, এই দল এৰক, এৰি আপোনালোকে চৰকাৰৰ লগত থাকক, নিজৰ জাগাৰ উন্নতি কৰক, নিজৰ সমষ্টিৰ